এখন পূজা চাই সামৰিলোঁ। হাতিয়া পূজা চাই কেনেকুৱা লাগিলে? ভাল পালা? আমি পূজা চাই ইতিমধ্যে ট্ৰেইনৰ আহি আছোঁ আমাৰ নিজৰ বাসগৃহৰ পিনে। তেওঁ অভিজিত শইকীয়া সৰু মাজুলীৰ পৰা তেওঁ আহিছে, যিহেতু মাজুলীত পূজা নহয়, তাৰ আনন্দভাগ যোৰহাটত ল'বলৈ আহিলে। এয়া হাতিয়াৰ, তাৰ নাম হাতিয়াৰ নামটো কি? আদিত্য। এটা সুন্দৰ নাম। আদিত্য নাৰ্ছিং হোমো বহুত জেগাত আছে। আদিত্য আহিছে লাহিঙৰ পৰা যোৰহাটত পূজা চাবলৈ। এয়া ধন্দিতা ঘূৰি দিয়ক। অঁ, এয়া আমাৰ ধন্দি, এয়া ফুকন দা। সকলো ইতিমধ্যে পূজাৰ পৰা পূজা শেষ কৰি ঘৰৰ অভিমুখে আমি ট্ৰেইনত আহি আছোঁ। ৰাইজ অকণমান বাহিৰতে পৰিৱেশটো দেখাইছোঁ। ট্ৰেইনৰ সুন্দৰ জাৰণি। ট্ৰেইনত বিশেষ মানুহ নাই, আমি শুই বহি আহিব পাৰিছোঁ বাৰু। আজি যোৰহাটত মোটামুটি পূজা চাই ভাল লাগিলে। সকলো পূজা চাব নোৱাৰিলোঁ যদিও আমাৰ ষ্টেচনৰ পূজাটো ভাল লাগিলে। ষ্টেচনত সুন্দৰ পূজা হৈছে। আমাৰ একদম ভাল লগা পূজাটো ষ্টেচন। তাৰপিছত চবেই ভাল লাগিছে, কিন্তু বিশেষকৈ ষ্টেচন বেছি ভাল লাগিছে। আমি ট্ৰেইনত আহি আছোঁ। এই হাতীয়াই পজ লৈছে কেমেৰা। আমি সকলো লোকে আগন্তুক কাতি বিহুৰ শুভেচ্ছা জনাইছোঁ। পূজাৰ লগতে কাতি বিহুৰ, আমাৰ অসমীয়া এটা বিহু, যিহেতু কাতি বিহু আহি আছে। আমি আজি পূজা সামৰিলোঁ আৰু কাইলৈ আমি কাতি বিহুত ব্যস্ত হ'ব লাগিব। গতিকে এতিয়া আমি নিজৰ ৰুমৰ পিনে আগবাঢ়ি গৈ আছোঁ। আৰু 2-3 মিনিটৰ পিছতে আমাৰ ট্ৰেইন ৰখিব। তাৰপিছতে আমি ঘৰৰ মুখে জেলেপি খাম, খাই পূজা সামৰিম। পূজা আৰু 2 দিন আছে যদিও আজি আমি সামৰিছোঁ। আমি কাইলৈৰ পৰা কাতি বিহু যিহেতু পালন কৰিব লাগিব। এয়া এখন পূজা মণ্ডপ আপোনাক দেখাইছোঁ। ট্ৰেইনত যাওঁতে এয়া পূজা মণ্ডপ, ৰাজাবাৰী পূজা মণ্ডপ। আমি ঘৰৰ মুখে আহি আছোঁ ট্ৰেইনত। আৰু সকলোকে কাতি বিহুৰ শুভেচ্ছা জনাই আমি বৰ্তমান ভিডিঅ'টো সামৰণি মাৰিছোঁ।